বিটিআৰ গভৰ্ণমেণ্টৰ দ্বাৰা আমাৰ যি নেকি বিটিআৰত আমাৰ জিটিবিজিটিৰ কাৰণে যিটো মানে জিটিবিজিটিৰ এক্সাম অনুষ্ঠিত হৈছিলে সেইটো ইতিমধ্যে 24ত এক্সাম হৈছিলে কিন্তু আমাৰ ইতিমধ্যে ৰিজাল্ট দিলে আৰু ৰিজাল্ট দিয়াৰ পিছত আমাৰ ইতিমধ্যে এপইণ্টমেণ্টবিলাকো দিয়া হৈ গ'ল কিন্তু ৰিজাল্ট যিটো ওলালে সেইটোত আমি বহুখিনি গাফিলতি পাইছোঁ আৰু গাফিলতি পোৱাৰ পিছত ইতিমধ্যে আমাৰ যিখিনি পাব লগা ষ্টুডেণ্ট আছিলে ফৰ এক্সাম্পল ময়ো যাৰ কাৰণে আমি ইতিমধ্যে RTI কৰিবলৈ বাধ্য হৈছোঁ এতিয়া আমি মানে RTI কৰিছোঁ যাতে আমি গোটেইবিলাকৰে আমি হেৰিবিলাক চাব পাৰোঁ আপোনাৰ OMR বিলাক চাব পাৰোঁ একচুৱেলি কোনবিলাক মানে লিগেলি হৈছে কোনবিলাক ইললিগেলি হৈছে আমি যাতে সেইটো মানে পাওঁ আৰু সেইটোৱে যেহেতु বিটিআৰ गभर्नमेन्टआ बारे बारे ट्रेन्सपारेन्सिनि खोथा बुङो बिटिआरनि जिटिआर बिजिटिआव रिक्रुटमेन्ट जालांबाय बेनि मार्क्सखौ नायना मार्क्सनि बहुत बेले बेजे नुनो मोन्दों ओंखायनो जों दिनै RTI मारिदों RTI होनाय जादों जाहाथे जों गासैनिबो OMR सिटखौ नुनो मोनो 2024 नि नभेम्बराव बिएड जोबनायफोरा फेब्रुवारियाव बोरै एप्लाइ खालामखो सासे MIL गैयै केन्डिडेट्सफोरा बोरै एपइन्टमेन्ट मोननो हाखो बेखायनो जोंनो बे OMR सिटखौ देखायनानै ट्रेन्सपारेन्सिखौ प्रुभ खालामनांगौ बिटिआर गभर्नमेन्टआ आरो जुदि बिटिआर गभर्नमेन्टआ बेखौ मावनायाव फेलें जायोबा जोङो हाइकर्टआव चेलेन्ज खालामनो थाखाय राजि जाबाय दिनै जोंनो डाइरेक्टर अफ एडुकेसन बिटिसिआव फैनो गोनां जादों मानोना जोङो थांनाय जितु बिटिआरनि जिटिआर बिजिटिआव रिक्रुटमेन्ट जालांबाय बेनि मार्क्सखौ नायना मार्क्सनि बहुत बेले बेजे नुनो मोन्दों जेरै बर' मिडियामनि आर्ट्सआव 95 मार्क्सखौ 110 जना मोननो हादों 110 आरो साइन्सनि बर' मिडियामाव 102 मार्क्सखौ 39 जना मोननो हादों आरो एसामिस मिडियामनि आर्ट्सआव 94 मार्क्सखौ 95 जना मोननो हादों आरो एसामिस मिडियामनि साइन्सआव 99 मार्क्सखौ 47 जना मोननो हादों बेखायनो जों दिनै RTI मारिदों RTI होनाय जादों जाहाथे जों गासैनिबो OMR सिटखौ नुनो मोनो जाहाथे मार्कनि जेबो मेनिपुलेसन जायिया नुजाथियो आरो सेकेन्ड प्रब्लेमा जाहैबाय जोंहा बिएडनि माखासे बिएड जोबै स्टुडेन्टफोरा बोरै एप्लाइ खालामनो हानाय लास्ट 2024 नि नभेम्बराव बिएड जोबनायफोरा फेब्रुवारियाव बोरै एप्लाइ खालामखो माखासे MIL गैयै केन्डिडेट्सफोरा बोरै एपइन्टमेन्ट मोननो हाखो जिहेतु बिटिआर गभर्नमेन्टआ बारे बारे ट्रेन्सपारेन्सिनि खोथा बुङो बेखायनो जोंनो बे OMR सिटखौ देखायनानै ट्रेन्सपारेन्सिखौ प्रुभ खालामनांगौ बिटिआर गभर्नमेन्टआ आरो जुदि बिटिआर गभर्नमेन्टआ बेखौ मावनायाव फेलें जायोबा जोङो हाइकर्टआव चेलेन्ज खालामनो थाखाय राजि जाबाय বিটিআৰ গভৰ্ণমেণ্টৰ দ্বাৰা আমাৰ যি নেকি বিটিআৰত আমাৰ জিটিবিজিটিৰ কাৰণে যিটো মানে জিটিবিজিটিৰ এক্সাম অনুষ্ঠিত হৈছিলে সেইটো ইতিমধ্যে 24ত এক্সাম হৈছিলে কিন্তু আমাৰ ইতিমধ্যে ৰিজাল্ট দিলে আৰু ৰিজাল্ট দিয়াৰ পিছত আমাৰ ইতিমধ্যে এপইণ্টমেণ্টবিলাকো দিয়া হৈ গ'ল কিন্তু ৰিজাল্ট যিটো ওলালে সেইটোত আমি বহুখিনি গাফিলতি পাইছোঁ আৰু গাফিলতি পোৱাৰ পিছত ইতিমধ্যে আমাৰ যিখিনি পাব লগা ষ্টুডেণ্ট আছিলে ফৰ এক্সাম্পল ময়ো যাৰ কাৰণে আমি ইতিমধ্যে RTI কৰিবলৈ বাধ্য হৈছোঁ গাফিলতিৰ ভিতৰত মই ক'বলগীয়া বস্তু হেৰি পইণ্টবিলাক হৈছে আপোনালোকে নিজেই ভাবি চাব পাৰে যে এইটো কিহত আছিলে আৰ্টছৰ বৰ মিডিয়ামত 95 একেটা মাৰ্ক আপোনালোকে ভাবি চাওক একেটা মাৰ্ক ইমানজন 110 হয়নে 110 জনে কেনেকৈ পাব পাৰে মানে ধৰক 80 জনে ধৰক 4-5 জনে বা 10 জনে 12 জনে পোৱাটো বেলেগ কথা কিন্তু একেটা মাৰ্ক বা আপোনালোকে চাব পাৰে ইয়াত য'ত নেকি আপোনাৰ মাৰ্ক আছে 26 জনে পাইছে 4 জনে পাইছে একেটা মাৰ্ক পাব পাৰে সম্ভৱ এইটো পচিবল হয় বাৰু কিন্তু 95 মাৰ্ক একেটা মাৰ্ক 110 জনে কেনেকৈ পাব পাৰে তাৰপিছত আপুনি আৰু চাব পাৰে যে এইটো কিহত আছিলে বৰ মিডিয়াম সায়েন্সত আপোনাৰ আছিলে 102 মাৰ্ক 102 একেটা মাৰ্ক 39 জনে পাইছে তাৰপিছত আপোনাৰ এইটো কিহত আছিলে এছএমএছ মিডিয়াম আৰ্টছ 94 মাৰ্কছ পাইছে 95 জনে তাৰপিছত আপোনাৰ আছে এইটো কিহত আছিলে সায়েন্স আছামিজ মিডিয়াম 99 মাৰ্ক পাইছে 47 জনে তাৰপিছত আৰু আমাৰ এটা ক'বলগীয়া আছিলে যিখিনি আমি যেতিয়া এক্সাম দিছিলোঁ তেতিয়া মানে আমাৰ ৰুল আছিলে যে কি যিবিলাক নেকি পাৰ্চুইং হয় বিএড পাৰ্চুইং হয় সেইবিলাকে মানে এক্সামটোত মানে বহিলেও মানে হেৰি নাপায় মানে এটা কি কয় এইটো ৰিজাল্টটো নাহিব ছিলেকশ্যন নাপাব পাৰে গম নাপায় বোলে মোৰ লগত যিয়ে নেকি এক্সাম দিছিলে মোৰ লগত একেলগে বহা এজনী ছোৱালীয়ে কৈছিলে যে তাইৰ মাকেও কৈছিলে যে কি কোনো আশা নাই মাইনা মই জাষ্ট এক্সামটো দিব দিছোঁ তাইক কোনো যিহেতু তাই পাৰ্চুইং হয় ৰিজাল্ট নাহিবও পাৰে তো মই এতিয়া গম পালোঁ যে
তাই এতিয়া এপইণ্টমেণ্ট পাইছে আপোনালোকে ভাবি চাওক তাৰ লগতে আৰু যিখিনি নেকি আউট অফ আছাম বি এড আছে অসমততো সেইটো ৰুল ফ'ল' নকৰে অসমৰ ইতিমধ্যে হৈ গ'ল জি টিৰ আজি জি টিৰ ৰিজাল্ট দিছে পি জি টিৰো আগতীয়াকৈ দিয়া হৈছিলে বাৰু তাত কিন্তু আউট অফ আছাম বি এড কৰাখিনিক মানে মানে চিলেক্ট কৰা নাই ৰিজেক্ট কৰিছে কিন্তু আমাৰ বি টি আৰ গভমেণ্টেওতো মানে এইটো ৰুল ফ'ল' কৰিব পাৰে পাৰ্চুইংবিলাক প্লাছ আৰু যিখিনি নেকি আমাৰ আউট অফ আছাম বি এড সেইখিনিতো ৰিজেক্ট কৰিছে কিন্তু আমাৰ বি টি আৰ গভমেণ্টে সেইটো কিয় চিলেকশ্যনত মানে ইনক্লুড কৰিলে আৰু এইটো মোৰ ক'বলগীয়া এতিয়া আমি মানে আৰ টি আই কৰিছোঁ যাতে আমি গোটেইবিলাকৰে আমি হেৰিবিলাক চাব পাৰোঁ আপোনাৰ OMR বিলাক চাব পাৰোঁ একচুৱেলি কোনবিলাক মানে লিগেলি হৈছে কোনবিলাক ইললিগেলি হৈছে আমি যাতে সেইটো মানে পাওঁ আৰু সেইটোৱে আশা